জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ সম্পৰ্ক কেনেকুৱা আছিল? কিহক লৈ সম্পৰ্ক ক্ৰমে বেয়া হ'বলৈ ধৰিছিল? প্ৰাথমিকভাৱে জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ সম্পৰ্ক ব্যৱসায়িক আৰু মেনেজাৰ শিল্পীৰ আছিল। জুবিন গাৰ্গে মেনেজাৰ সিদ্ধাৰ্থক প্ৰথমে বিশ্বাস কৰিছিল, কিন্তু লাহে লাহে খেলিমেলি হৈ গৈছিল। এই সম্পৰ্কটোত মতবিৰোধ আৰু সংঘাতৰ কথা জুবিনৰ মৃত্যুৰ পিছত হোৱা তদন্তত পোহৰলৈ আহিছিল, যাৰ ফলত জুবিনৰ ধন আৰু বিভিন্ন কাৰ্যকলাপ সম্পৰ্কে অভিযোগ উত্থাপিত হৈছিল। আৰু ইয়াৰ বাবে সিদ্ধাৰ্থক গ্ৰেপ্তাৰো কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গ মেনেজাৰ হোৱাৰ উপৰিও তেওঁলোকৰ মাজত এটা সংগীত প্ৰযোজনা সংস্থাও আছে, য'ত জুবিনৰ লগতে আন লোকো জড়িত আছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত CIDয়ে চলোৱা তদন্তত সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ সৈতে মতবিৰোধ থকা বুলি স্বীকাৰ কৰিছিল। জুবিনৰ ঘৰ কিনিবলৈ টকাৰ প্ৰয়োজন হৈছিল, কিন্তু তাৰ পিছতো সিদ্ধাৰ্থে টকা নিদিয়া বুলি অভিযোগ উঠিছিল, যিটোৱে তেওঁলোকৰ সম্পৰ্কত থকা সংঘাতকে সূচায়। তাৰ পিছতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি জেলা চলাইছিল। জুবিনৰ মৃত্যুৰ পিছত তেওঁৰ মৃত্যুৰ কাৰণ লুকুৱাবলৈ চেষ্টা কৰা হৈছে বুলি অভিযোগ উঠিছিল, আৰু তদন্তত বিভিন্ন তথ্য পোহৰলৈ আহিছিল। আচলতে মতবিৰোধ আৰু টকাৰ বাবেই মৃত্যুৰ দিশলৈ ঠেলি দিয়া হৈছিল নেকি জুবিন গাৰ্গক, নে আৰু অন্য কাৰণ জড়িত হৈ আছে জুবিন গাৰ্গৰ মৃত্যু? এয়া সমগ্ৰ অসমবাসীৰ বাবে জনাটো খুবেই দৰকাৰী। সঠিক তদন্ত আৰু দোষীৰ শাস্তিৰ বাবে জুবিন গাৰ্গৰ পৰিয়াল আৰু সমগ্ৰ অসমবাসীয়ে বাট চাই আছে।